guys, welcome back to my YouTube channel. তো অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ঘৰত আছোঁ আৰু ঘৰত কি কৰোঁ সবখিনি আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। কিছুমান মোৰ ফুলৰ বাগিচাত কাম কৰিবলগীয়া আছে, প্লাছ এটা মানে কিবা এটা বস্তু লৈ আছোঁ, এইটোত কিবা এটা কৰিম বুলি ভাবিছোঁ, সেইখিনি দেখাম। আৰু কিবা মুঠতে কিবা কিবি কাম কৰিব আছে, মোৰ বহুতখিনি কাম কৰিব আছে, সবখিনি দেখাম। চ' ভিডিঅ'টোৰ আৰম্ভণিতে আমি খাম এতিয়া এল'ভেৰা জেল। তো এল'ভেৰা জেলৰ জৰিয়তে আমি আজি ভিডিঅ'টো আৰম্ভণি কৰিম। এল'ভেৰা জেল সঁচাকৈ স্বাস্থ্যৰ পক্ষে বহুত উপকাৰী হয়। এল'ভেৰা জেল গালত লগাব পাৰি, এল'ভেৰা জেল চুলিত লগাব পাৰি, চবতে মানে ভাল আৰু এটা মানে এল'ভেৰা জেল বহুত ভাল। তো মই এতিয়া এল'ভেৰা জেল খাম, তো আপোনালোকক দেখাম। মোৰ এল'ভেৰা গছ আছে মোৰ, চ' ভিডিঅ'টো চাই থাকক। আৰু এইডাল হৈছে এল'ভেৰা গছ মোৰ, আৰু আছে বহুত, এইডাল আছে, এইডাল আছে, এইডাল আছে, ইয়াৰে চোৱা সৰু সৰু চনা হৈছে, সৰু সৰু চনা। তাৰপিছত এইটো 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 আৰু এইবিলাক এল'ভেৰাৰ পুলি। কাটিং কাটিং এল'ভেৰা, কাটিং কাটিং। এইখিনি ধুনীয়াকৈ জেল হৈ থাকে। সৰি বেব, কাটিবলগীয়া হ'ল, খাব লাগিব ন? হয়, আই উইল ইট দিছ। অ'কে, তোমালোকে খা না? নোখোৱা? খাবা, যদি আছে ঘৰত খাবা। মানি প্লেণ্ট চাব নেকি? মোৰ মানি প্লেণ্ট আছে, চাব হা, দেখাই আছোঁ। চাওক মানি প্লেণ্ট, মানে মানি প্লেণ্ট কাপত দিয়া নাই, মই কাপত দিয়া নাই, চবখিনি ইয়াতে আছে। আৰু ইয়াতে আছে, চাব হা, এইডাল মানি প্লেণ্ট এনেকৈ উঠি পিনে আমি এনেকৈ বান্ধি দিছোঁ। ইয়াৰ ওপৰেদি এনেকৈ আহি কিনে আৰু কি গৈছে, মুঠতে দুডাল তিনিডাল মানি প্লেণ্ট আছে। এইডালৰ স্বাস্থ্য বহুত ভাল আছে। অঁ হা, পাপা মাতি আছে, দেখাই আছোঁ। হাই কৈছে ন, হাই হাই। মই পাপা কৈছো, কি খবৰ? কি খবৰ? চাহ খাইছা? আৰু কচোন পাপা কতো ক, ব্যায়াম কৰিছা? পটলি নেকি পাপা? এক দুইখিনি কৈ দিব, এক দুই, আৰু এক কমা গ'লে দুই কয়। ইমান মৰম লগাকৈ এইবিলাক ফুলি চাচোন চা। হাই, মইতো এইবিলাকক চাই শান্তি পাওঁ। ঘৰত থাকিলে মোৰ কি হয়, ৰাতিপুৱা উঠিয়ে আগত এইবিলাক চাওঁ, তাৰপিছতহে ৰাতিপুৱা আৰম্ভণি হয়। মোৰ এইবিলাক ফুলবিলাক নাচাই নাথাকিলে মোৰ এইখিনি চোৱা, সৰু সৰু ঠানি আনি কিনে ৰুইছিলোঁ, লক্ষী বেম্বু ইয়াতে হৈছে এনেকৈ। এইটো ফেমাছ আমাৰ নয়নতৰা ফুল নেকি, ইয়াতে এনেকৈ ৰুইছিলোঁ, বৰপেটাৰ পৰা লৈ আহিছিলোঁ মই মানি প্লেণ্ট, এতিয়াও মনত আছে। এইবিলাক এইডাল লক্ষী বেম্বু বহুত ডাঙৰ হৈছে। মোৰ বাগিচাখন বহুত লেতেৰা হৈছে, এইখন ঠিক কৰি দিব। আৰু এয়া মোৰ মৰমৰ গোলাপ ফুল, গোলাপবিলাক নষ্ট হৈছে। নিচিঙে পাপা, নিচিঙে 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 নিচিঙে, ক'ত থাক দে, ক'ত তুমি ইয়াতে থাক দে দে, সেইকাৰণে থাকখিনি ক'ব নোৱাৰে, দে খিনি ক'ব দে। হাও নিচিং দিবি পাপা, এইডাল চাচোন চাইডাল, ইছৰাম কেইটা কলি আহিছে এক জেগাতে। মই এইবিলাক চাই পাগল হৈ যাম। মোৰ এইবিলাকে জান, এইবিলাকে প্ৰাণ, মেৰি প্ৰাণ। আৰু ইয়াতে এইটো ধুনীয়াকৈ ফুলিছে, ওপৰত গাছডাল ইমান ওখ হৈছে, ভগৱান ক'ত আছে গুড়, এনেকৈ যায় যদি এনেকৈ হৈছে। বাগিচাখন বহুত লেতেৰা হৈ আছে, মোৰ দেখাবলৈ বেয়া লাগিছে, কিন্তু এইখন এনেকৈ নাথাকে বাৰু। মই ঘৰত নাথাকোঁ কাৰণে এনেকুৱা হৈ আছে, দেউতাও বহুত কামত ব্যস্ত হৈ থাকে, চ' এনেকুৱা হৈ গৈছে। মই এইখন ঠিক কৰিব লাগিব, আজি পাৰোঁনে নাই। আৰু এটা বস্তু দেখাম, ইমান সৰুতে এডাল কলি আহিছে, ইমান সৰু গছ, গোটেই ফুলিব। আৰু এই দুটা বস্তু উমাই আনিছিল, ক্ষীৰ দৈ। এই দুটা বস্তুত উমাই ক্ষীৰ দৈ আনিছিল, আৰু মই দুটা তাৰ পৰা ৰুমৰ পৰা লৈ আহিছোঁ ঘৰত থৈ পিনি। তেতিয়া মই ইয়াতে কি ৰুওঁ ভাবি পোৱা নাই, ভাবিছোঁ লাকি বেম্বু ৰুওঁ নে মানি প্লেণ্ট ৰুওঁ। বেছি ডাঙৰো নহয় পিছে, তো কি কালাৰ কৰিলে ভাল লাগিব নে কালাৰ নকৰিলে ভাল লাগিব বুজিয়ে নাপাওঁ। চ' ব'লক তেন্তে ৰতনদাৰ ঘৰত যাম। তো এতিয়া মই যাম জেঠাহঁতৰ ঘৰলৈ, আৰু মই সুধিম দাদাক যে মোক কালাৰ দিব নেকি। ব'লক তেন্তে এইটো লৈ যাম, এইটো লৈ পিনে দেখাই দিম যে দাদা মই ইয়াতে কালাৰ কৰিব বিচাৰোঁ, কিবা কালাৰ আছে নেকি। তো এইবিলাক সম্পত্তি লৈ ওলালোঁ। এখন প্লেট লৈ যাব কৈছে, আৰু গ্লাছতকৈ কেৰাচিন তেল লৈ যাব কৈছে।
তেওঁ মানে আনিব নিদিয়ে কাৰণ মই যদি বেয়া কৰি দিওঁ ব্ৰাছবিলাক। বহুত ভাল আৰ্ট কৰে কিন্তু মই দেখা দি আছোঁ কি এনে আমাৰ মন্দিৰতো তেওঁৱে আৰ্ট কৰিছে, বহুত ভাল আৰ্ট কৰে। চ' গোৱালপাৰাতে যদি কোনোবা লাগে বা দূৰত হ'লে যাব পাৰোঁ, বহুত ধুনীয়া আৰ্ট কৰে। তো এইখিনি মই লৈ যাম তাতে কাটি কৰি আহিম, দেখাম দেই আপোনালোকক কেনেকৈ মই মোৰ এই টাববিলাক কেনেকৈ ষ্টাইলিছ কৰি দিওঁ। আমাৰ মন্দিৰৰ এই আৰ্টবিলাক তেওঁৱে কৰি দিছে, আমাৰ দাদা এজনে কৰি দিছে। ভিতৰত আছে সাপ আছে এডাল, ধুনীয়াকৈ আঁকিছে, লিংগ এটা আঁকিছে, চব ধুনীয়াকৈ আঁকি দিছে। দাদা এইবিলাক ৰংবিলাক ওলাই দি আছে আৰু কৈ আছে মোক যে ভালকৈ কিন্তু দেই, ভালকৈ ওলাবি, একো নষ্ট নকৰিবি, পুৰা কৈ আছে। আৰু তেওঁ যিহেতু স্কুলতো যায়, আৰ্ট মাষ্টাৰো কৰে, এখন স্কুলত যায়, বৰ্তমান দুখন স্কুল কৰিব চাগে, দুখন স্কুলতে যাব চাগে, তিনিদিন মুঠতে ভাল আৰ্ট কৰে আৰু আৰ্টৰ মাষ্টাৰ এজন। চ' যিয়ে নহওক কোৱাৰ লগে লগে দিল যে, চ' থেংক ইউ ছ' মাছ। লেটছ ডু দিছ। এনেধৰণৰ বহুত কষ্টৰ পিছত আমাৰ ফাইনেল লুকটো আহি গ'ল। দাদা আৰু মোৰ কষ্টৰ ফলত বা দাদা হেল্প কৰাৰ কাৰণে ইমানখিনি হৈছে। দাদা বহুতখিনি সহায় কৰি দিছে। তো তাৰপিছত আমি মোৰ এই দৈ খোৱা সাজটো গৈ পিনে এনেকুৱা এটা ৰূপ ল'বলৈ সক্ষম হ'ল। চ' দাদাকো বহুত বহুত ধন্যবাদ ইমানখিনি মোক হেল্প কৰাৰ কাৰণে। আৰু লগতে মোৰ এইবিলাকৰ প্ৰতি বেছি অলপ মানে এট্ৰাকশ্যন আছে, মানে ফুলৰ প্ৰতি বিশেষকৈ। তো এই দুটা চায়েই আৰু মোৰ আৰু বেছি আনন্দ পাম। চ' থেংক ইউ উমাকো বহুত বহুত থেংক ইউ এই সাজ দুটা দিয়াৰ বাবে। তো আজিলৈ ইমানখিনিয়ে আছিল। ভাল লাগিলে যদি লাইক এটা কৰি জনাব আকৌ, তেতিয়াহে গম পাম যে ভাল লাগিছে বুলি। লাইক নকৰাকৈ নাযাব দেই। আৰু লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দি দিব। তো থেংক ইউ ছ' মাছ, বাই বাই।